ভালে আছে নে আপোনালোক? বৰ ঠাণ্ডা পৰিছে দেই। ঠাণ্ডা দিন আহিলে আৰু মানুহে সকলোৱে কৈ আছিলে গৰমটো নাযাবই নেকি, ঠাণ্ডা দিন আহিবই নেকি, কিন্তু এতিয়া পূজাৰ পাছত ঠাণ্ডা আহি গ'ল বাৰু। আজি অলপ সোনকালেই শুবলৈ লৈছোঁ, ভাত পানী খাই। মাৰুতি শুলে, মাৰুতিয়ে নাক বজাই বজাই শুই আছে। আজি তিয়কলৈ গৈছিলোঁ, মানে বজাৰ অলপ কৰিলোঁ। তাৰপৰা কাপোৰৰ বজাৰ মানে মই টচ মুগাৰ মেখেলা, ব্লাউজ পিচ এনেকৈ ফুল কৰিবৰ কাৰণে আনিছিলোঁ। এইবিলাক দেখাম বাৰু আপোনালোকক পাছত। বাকী মাৰুতিক চুলি কটালোঁ। তাৰপৰা বৰা বজাৰতে আৰু বজাৰ কৰিলোঁ অলপ। তাৰপিছতে 99 বুলি কয় তাতে সোমালোঁ। চিম্পল বস্তু কেইটামান ল'লোঁ, কিন্তু বস্তু ভালেই 99 আৰু 99 যদিও মানে এনেকৈ ভাল বস্তুৱে পায়। কিন্তু এতিয়া আজি দেখিলোঁ 99 বুলি ক'বলৈ, কিন্তু 100 ওপৰতো বস্তু কিছুমানৰ দাম হৈছে। অলপ দিনৰ আগলৈকে যিবিলাক বাকেট ডাঙৰ ডাঙৰ 99 আছিলে, আজি দেখিলোঁ 109 ৰুপিজ আছে সেইবিলাক প্ৰাইচ। মাৰুতিয়ে বেছি সময় তাত খেলিলেহে, এনেই বল কিবা কিবি লৈ মানে যিখন ভাড়া গাড়ী লৈ গৈছিলোঁ, গাড়ীখন মানে অলপ অহা দেৰি হোৱাৰ কাৰণে তাত সি খেলিলে। তেনেকৈ বৰা বজাৰতো চিনাকি মানুহ নহয় বাৰু, চিনাকি যদিও এনেই প্ৰায় সৰু ল'ৰা ছোৱালীবোৰে জোলনা খেলে, লগ পাই তেনেকৈ ভাল লাগে, লগ পালোঁ। এই বলমা লাহন গাঁও। আপোনাৰ কি গাঁও? বৰবৰা। অঁ, হাই কৈ দিয়া আকৌ, ইউটিউবত দিয়া ভালকৈ কোৱা আকৌ। বৰা বজাৰত লগ পোৱা আজি মৰম লগা ভণ্টিজনী ন, ভাইটি ভণ্টি। ইউটিউবত দি দিব পাৰিম ন? নামটো কি তোমাৰ? সুধিছেনে? তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কি? আৰিয়ন। বহুত ধুনীয়া নাম। আয়নচি বৰবৰা বুলি। আয়নচি। এই 1.5 বছৰমান হৈছে নেকি? 2 বছৰ হৈছে। অঁ, গুড নাইট।